এনডিএ হিসাবে আমার প্রস্তুতি একেবারে তুঙ্গত। এনডিএ হিসাবে আমি তিনিটা দল এজিপি বিজেপি আৰু ইউপিপিএল হিসাবে আমি মজবুত স্থিতিত আছো। আমাৰ যেনেকৈ এই মুহূৰ্তলৈকে যিখিনি দলীয় কাম কাজ বা আমাৰ এনডিএ হিসাবে যেনেকৈ কাম কাজ এইটোত আমি একেবাৰে শিওর যে আগন্তুক লোকসভা নির্বাচন সেই নির্বাচন কারো পক্ষত নাযায়, ভোটাৰটো আমাৰ এনডিএ পক্ষত আহিব আৰু আমি যেনেকৈ 70% ভোট শ্বেয়াৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম আৰু এনেকৈ এনডিএ হিচাপে আমি কোকৰাঝাৰ লোকসভা এই সমষ্টিত আমি জিকি যাম। চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই অঞ্চলত 2020 চনৰ এটা শান্তি চুক্তি আমাৰ আন্দোলনকাৰীসকলৰ লগত নিশ্চয় কৰিছিলে। এনডিএপি 4টা কুইট আৰু নিখিলৰ ছাত্ৰ সন্থা। তেখেতে এই অঞ্চলৰ বিষয়ে তেখেত ভালকৈ জানে। এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিব লাগে, এই অঞ্চলৰ উন্নতি ক্ষিপ্ৰত কৰিব লাগে। তাৰ কাৰণে তেখেতে ইয়াৰ শান্তি চুক্তি কৰিছিলে আৰু শান্তি চুক্তি কৰাৰ পিছত আজি এই অঞ্চল শান্তই হ'ল। এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি আমাৰ ভাতৃত্ববোধ সেইখিনি আজি ভালকৈ গঢ় লৈ উঠিছে আৰু সেইখিনি আমি আগলৈ লৈ যাব লাগে। তো ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ বিষয়ে তেখেত ভালকৈ জানে আৰু কোকৰাঝাৰবাসী ৰাইজ যোৱা 10টা বছৰে যেনেকৈ এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰাখি এই অঞ্চলৰ উন্নতি, এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিব লাগিছিল, কিন্তু যোৱা 10টা বছৰে কোকৰাঝাৰবাসী ৰাইজে এইখিনি পাবলৈ সক্ষম হোৱা নাছিল। যাৰ কাৰণে আজি বিভেদকামী ৰাজনীতিত কোকৰাঝাৰবাসীয়ে আজি ফল নাযায়। তেখেতসকলে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু ইয়াৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে। তাৰ কাৰণে কোকৰাঝাৰবাসী ৰাইজ আজি প্ৰস্তুত হৈ আছে। অহা 7 মে তাৰিখে নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দিনটোহে যাক অপেক্ষা কৰি আছে। আৰু এনেকৈ এনডিএ হিচাপে আমাৰ যিখিনি আজিৰ তাৰিখতো যিখিনি মজবুত স্থিতি, সেই একে স্থিতি আমি অহা 7 তাৰিখলৈকে আমি সেইটো নিশ্চয় দেখাব পাৰিম। এনডিএ হিচাপে আজি যিখিনি মজবুতি আমাৰ যিখিনি প্ৰচাৰ চলি আছে, এই গোটেইখিনি চাই মেলি আমি চিয়ৰ যে 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত নিশ্চয়কৈ আমি জিকি যাম। চাওক, কোনোবা ষ্ট্ৰং হৈ নে দুৰ্বল হৈ আমি ক'ব নাযাওঁ, কিন্তু আমি এনডিএ হিচাপে 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছো। 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা ষ্ট্ৰং নে দুৰ্বল সেইটো আৰু ক'ব লগা সেইটো নাথাকে। সেইকাৰণে আমি চিয়ৰ যে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছো আৰু তেনেকৈ কোকৰাঝাৰ লোকসভা চিটটো আমি এনডিএ হিচাপে জিকিবলৈ গৈ আছো। এই চান্স আজিৰ তাৰিখত নাই, কিয়নো আজি বিভেদগামী ৰাজনীতি কোনেও কৰিব নোখোজে। কাৰণ এটা সময় আছিল য'ত নেকি ইউপিপিএলৰ চৰকাৰ নাছিলে, তেতিয়া এই অঞ্চলৰ শান্তি নাছিল। এই অঞ্চলৰ মানে দোকান পোহাৰবোৰ সন্ধিয়া 6টা বজালৈ বন্ধ হৈছিলে, কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে ৰাইজ বহুত শান্তিত আছে। ৰাইজৰ মানে সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা নিশ্চয় আহি গৈছে। যাৰ কাৰণে কোনোবা যদি ইয়াত বিভেদগামী এটা ৰাজনীতি কৰিব খোজে, আজিৰ তাৰিখত কোকৰাঝাৰবাসী ৰাইজে সেইখিনি কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, মোৰ দৃঢ় বিশ্বাস। আৰু এনেকৈ তেখেতসকলৰ যিখিনি ৰায়দান ভোটৰ যোগেদি নিশ্চয় সেই প্ৰতিটোতে তেখেতসকলে দিব, কোকৰাঝাৰবাসীয়ে দিব। আৰু এনেকৈ আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ সক্ষম হ'ম আৰু এনেকৈ আমি এনডিএ হিচাপে আমি কোকৰাঝাৰ চিটটো বা কোকৰাঝাৰ সমষ্টিটো আমি সুকলমে পাৰ কৰিব পাৰিম। गोजोनथाव खौरां, सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन।
फुंखा इन्टारप्राइज बाजाज शोरूमा 7,999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।